কৃপাময়ৰ শ্ৰী চৰণ তেনেস্থলত দাদা অভাৱতে চিন্তা কৰি কিয় বাৰু তুমি নিজৰে অমংগল কৰিছা সূচনা দাদা শুনা দাদা সমস্তৰে কোনোবাই কুমধুৰ হৰিনাম গাই এইফালে আহিব ধৰিছে যিয়েই নহওক লাগে নোৱাৰে ৰবিবাৰে অনিল দৰ্শন অনন্তৰ তন্দাবয় বিশ্ৰাম কদাপি কোনোবাৰে ব্যাঘাত জন্ম নিশ্চয় দাদা অনুমতি নাপালে প্ৰভুৰ যাব দিব নোৱাৰো ভাল সহজ তাৰোপৰি কদাপিতো যাব দিব নোৱাৰো প্ৰভুৰ তাকে কি দাদা বৈষ্ণৱ এওঁলোক বৈষ্ণৱ দাদা এওঁলোক বোলে এনেদৰে উলংগ বেশেৰে কাহানিও অহা নাই ভকত বৈষ্ণৱ প্ৰভুৰ সমীপে বালকৰ খেলা ঘৰ নোহে ইটো বিষ্ণু নিবাস গতিকে এতিয়াও তোমালোকক সন্মানেৰে জনাইছো এতিয়াই এই স্থান কৰা পৰিত্যাগ যদি নকৰো তেতিয়া কি কৰিবি অসহ্য অতিকে অসহ্য দাদা বয়সত ডাঙৰ যদিও অতিকে ধুৰন্ধৰে বৰ্বৰ দাদা
দিল আমি সারি ভাবতে মিলে কিন্তু অহংকার প্রমিত হয় হিতাহিত জ্ঞান হেরোয় অহং করিলি দুর্গু বৈকুণ্ঠর পদবী না হয় না হয় তারি শিক্ষার দিশোটা অভিনয়ের জন্মগ্রহণ করে অভূত परमात्मने प्रणतो शराशय गोविन्दाय नमो नमः गोविन्दाय नमो नमः
দীৰ্ঘ জীৱনৰ দয়া কৰি দিয়া ৰাতুল চৰণ উঠা তীৰ্থগণ তুষ্ট হলো মই তোমালোকৰ ভক্তি কীৰ্তন আমাৰ পাৰিষদ জয় আৰু বিজয়ে অপমান কৰি তোমালোকৰ অপৰাধ লগালে বিষ্ণু দুয়ো ভিতৰ দুখৰ বাবে ময়ো জগৰীয়া হৈ তোমালোকক ক্ষমা বিচাৰিছো বিহিলা উচিত দণ্ড দুয়ো দুৱাৰী তাৰ বাবে নকৰো মই অলপো আক্ষেপ ভক্তদ্ৰোহী যদি হয় কোনোজন সিহঁতৰ ক্ষমা নাই জানিবা নিশ্চয় ভক্তদ্ৰোহী যদি হয় কোনোজন সিহঁতৰ ক্ষমা নাই জানিবা নিশ্চয় তোমাৰ সেৱক দিম আৰু বিজয়ক অভিশাপ দিলো মহাভয়ংকৰ তাৰ বাবে অনুতপ্ত হলো আমি আমি কৰিছো স্বীকাৰ দণ্ড দিয়া জগন্নাথ শিৰ পাতিলম বিধাতাৰ আশীৰ্বাদ বুলি সিদ্ধগণ তাৰ বাবে নকৰিবা অলপো আক্ষেপ দুয়ো অপৰাধীৰ অপমানৰ বাবে দণ্ড দিয়ালো মই নিজে পুনৰ দুয়ো নিজ কৰ্মফল ভুঞ্জি ঘূৰি আহিব এই বৈকুণ্ঠপুৰীলৈ যোৱা সিদ্ধগণ নকৰিবা অলপো সংশয় সকলোৰে অধিকাৰী তুমি অপাৰ মায়া বুজিবৰ শক্তি নাই প্ৰভু আশীৰ্বাদ দিয়া প্ৰভু তোমাৰ পাৱতে সদা ভকতি আমাৰ যোৱা সিদ্ধগণ মনোবাঞ্ছা পূৰ্ণ হওক তোমালোকৰ Bye.
আৰু বিজয় ব্ৰহ্মখা কদাপি মই নকৰো এবাৰ কৰি জন্ম লভি তিনিবাৰ দেৱদ্ৰোহী বিশ্বদ্ৰোহী আৰু ভক্তদ্ৰোহী হয় যেতিয়াই মোক সত্যৰূপে কৰিব কিয় আৰু যেতিয়াই বৈষ্ণৱৰ ঘৰ পৰা লভিবা মুকতি তেতিয়াই মোক সন্মুখত পাবা প্ৰতিদ্বন্দ্বী ৰূপে এতিয়াৰে পৰা তিনি কল্পৰ বাবে ৰুদ্ধ হ'ল তোমালোকৰ বৈকুণ্ঠৰ দুৱাৰ প্ৰথমে জন্ম ল'বা তিতিৰ গৰ্ভ প্ৰথমে জন্ম লোৱা তিতিৰ গৰ্ভ
देखा देखा और मोजरा देखा देखा और मोजरा কিমান দেৰি পৰা ৰখি আছা একেৰাহে বৰা লৈছে